নমস্কাৰ। আজি আমি আশ্ৰমত আহিছোঁ, মজিদা আশ্ৰমত। আমাক আদৰণি জনালে ছাৰ। ভিতৰত যাম, আকৌ দেখুৱাম, আইতাসকলৰ লগত কথা পাতিম। ভিতৰত গৈ আছোঁ। তেখেতৰ আশ্ৰম আহিছোঁ আমি। তেখেতত আমাৰ টীম আহিছে, চাহিল আহিছে, মোৰ ভাইটি আহিছে। এতিয়া ভিতৰত প্ৰৱেশ কৰিম। ভিতৰত আহি আছোঁ আমি, ভিতৰত আহিলোঁ। এয়া আশ্ৰমৰ ছাৰ। আজি ছাৰৰ লগত কিছু কথা পাতিম। আশ্ৰমখন খোলাৰ আগত ছাৰে কেনেকুৱা পদ্ধতিত খুলিছে, কিমান কষ্ট কৰিছিল ছাৰে। আহক ছাৰৰ সৈতে কথা পাতোঁ। ছাৰ, আশ্ৰমখন খোলাৰ আগত আপুনি কিমান কষ্ট কৰিছিলে বাৰু জানি লওক। আচলতে আমি মানুহৰ জন্ম লৈছোঁ আৰু মানুহৰ কাম কিবা কৰিব পাৰিছোঁ নে নাই সেইখিনি আমি প্ৰত্যেকে চোৱা ভাল। মানুহ নামৰ জন্তুটোৰ পৰা আমি যেন লাহে লাহে আমাৰ সমাজৰ একাংশ যেন লাহে লাহে অলপ বহুত দূৰলৈ গুচি গৈছে। মানুহৰ নামত আচলতে আমি একোগৰাকী জন্তু। কিন্তু দেখা গৈছে যে আমাৰ বহুতৰে নিজৰ মাক দেউতাক, নিজৰ পিতৃ মাতৃয়ে বহু কষ্ট কৰি নিজৰ সন্তানক ডাঙৰ দীঘল কৰে, আৰু সেই সন্তানে এদিন ডাঙৰ মানুহ হৈ মাক দেউতাকক পাহৰি যাবলৈ ধৰে। আৰু এনেকুৱা ঘটনা দিনক দিনে বৃদ্ধি পাইছে। কেতিয়াবা কি হয়, সেই সন্তান ডাঙৰ মানুহ হৈ বাহিৰত গুচি যায় বা সেই ঘৰখনতে থাকে। মাক দেউতাকক বেয়া ব্যৱহাৰ কৰিবলৈ লয়, পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিবলৈ লোৱাৰ পিছত ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য কৰায়। অথবা কোনো বোৱাৰীৰ প্ৰৰোচনাত নিজৰ পুত্ৰই মাতৃক, বৃদ্ধ মাতৃক বা পিতৃক ক'ৰবাত গছৰ তলত, ক'ৰবাত ফুটপাথত, ক'ৰবাত ৰেলালিত পেলাই থৈ যায়। আৰু এনে ঘটনাবোৰ দেখি যিহেতু সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছোঁ সুদীৰ্ঘ বছৰে, আৰু এনে কথাবোৰ দেখি এই মানুহখিনিৰ বাবে, এই আশ্ৰয়হীন হৈ পৰা মানুহখিনিৰ কাৰণে, নিৰ্যাতিত হোৱা মানুহখিনিৰ বাবে কিবা অকণমান কৰিব পাৰি নেকি। সেই মা দেউতাসকলক, সেই ককা আইতাসকলক লৈ এখন যুদ্ধ আৰম্ভ কৰিলোঁ সুদীৰ্ঘ 12 বছৰ পূৰ্বে, অৰ্থাৎ 13 বছৰ হ'ল। আৰু 2008 চনৰ পৰা এই যুদ্ধখন আৰম্ভ কৰিছিলোঁ। আৰু এনেকৈয়ে বিভিন্ন ঠাইৰ পৰা পদপথত আশ্ৰয় লৈ থকা, গছৰ তলত, ফুটপাথ অথবা ৰেল আলিত আশ্ৰয় লৈ থকা বৃদ্ধ ককা আইতাসকলক অকণমান নতুন জীৱন দিয়াৰ বাবে এই প্ৰচেষ্টা। আৰু এই যুদ্ধখন দীৰ্ঘ বছৰে চলাই আহিছোঁ। নাজানো কিমানখিনি কৰিব পাৰিছোঁ, কিমানখিনি সফল হৈছোঁ। কিন্তু বেয়া লাগে যে আমাৰ সমাজৰে একাংশ ভব্যগব্য ব্যক্তিয়ে বৃদ্ধ অৱস্থাত নিজৰ মাক দেউতাকক বা ক'ৰবাত পেলাই থৈ যায়। দুখ লাগে। আৰু সেইকাৰণে এই মানুহখিনিৰ বাবে অকণমান কিবা কৰাৰ চেষ্টা কৰিছোঁ। তেওঁলোকক অকণমান মৰমেৰে ৰখাৰ চিন্তা চৰ্চা কৰি এই শান্তিনিবাস বৃদ্ধাশ্ৰম আৰু শান্তিনিবাস অনাথ আশ্ৰম, আমাৰ দুয়োটাই ৰেজিষ্ট্ৰেশ্যন আছে। আৰু প্ৰথমতে ইয়াত বাচ্চাও আছিল বহুকেইগৰাকী। বাচ্চা নিজৰ পৰিয়াল আত্মীয়ক ইতিমধ্যে চমজি দিয়া হৈছে। তেওঁলোকৰ যিসকল আত্মীয় আছে তেওঁলোকে চমজি লৈছে। বৰ বেয়া লাগে আচলতে। এইসকল মানুহৰ বাবে অকণমান কিবা কৰিব পাৰিলে। ইয়াত কোনো চৰকাৰী অনুদান নাই, চৰকাৰীভাৱে কোনো ধৰণৰ সহযোগিতাও নাই। মই ব্যক্তিগতভাৱে কাৰোৰ পৰা ডনেশ্যন আজিলৈকে এটকাও লোৱা নাই বা 1 কেজি চাউলো লোৱা নাই। নিজৰ কষ্ট উপাৰ্জিত ধনেৰে যিখিনি অকণমান পইচা পাওঁ তাৰে এই মানুহখিনিক চলাই আছোঁ। শেহতীয়াকৈ আজি কিছু বছৰৰ পৰা আমাৰ যিখিনি শুভাকাংক্ষী মানুহ আছে, এই বিষয়টো ভাল পায়, সেই মানুহখিনি আহে মাজে পৰে, ককা আইতাসকলৰ সৈতে সময় কটায় বা কোনোৱে খানা দিয়ে, কোনোৱে চাউল পাতি দিয়ে। এনেকৈ কিছু হেল্প হয়। তাকো 10-15%, 10ৰ পৰা 15% হেল্প হয়। আৰু মোৰ টাৰ্গেট হৈছে, মোৰ চিন্তা হৈছে যে আমি নোৱাৰা কাম একো নাই। আমি এই কথাখিনি ক'ব পাৰোঁ যে আমি নোৱাৰা কাম একো নাই। আমাৰ যুৱ প্ৰজন্মই নোৱাৰা বুলি শব্দটো একো নাথাকে। আমি ইচ্ছা কৰিলে চব কাম কৰিব পাৰোঁ, চব কামেই সম্ভৱ হৈ উঠে আমাৰ ইচ্ছাৰ বলত। এতিয়া মানে কি হৈছে, মই আজি প্ৰতিশ্ৰুতি দিওঁ, আজি তাৰমানে কি হ'ল, এইখন আশ্ৰমত পাৰিলে ময়ো চেষ্টা কৰিম ছাৰক সহায় কৰাৰ বাবে। কাৰণ মোৰো ঘৰৰ অৱস্থা গমে পায় ছাৰে। যিয়ে নহওক, ছাৰে ভাল কাম কৰিছে, মোৰ খুব ভাল লাগিছে। আৰু কিছু আইতাসকলৰ কথা পাতিম, ছাৰৰ লগত জানিলে এবাৰ আইতাসকলৰ মাজত যাম। বলক আইতা, আইতা আমি আমাৰ বাবে আজি কিমান ভাল লাগিছে। অলপ কেমেৰাটো আগত আনিবা চাই। আইতাৰ কথা কিমান ভাল লাগিছে কওক। ভাল লাগিছে। আইতা কৈছে বিৰাট ভাল লাগিছে, আইতাৰ বহুত শান্তি পাইছে আমি হোৱাৰ বাবে। আইতা শান্তি পাইছে। এই আইতাজনীৰ নিজৰ ছোৱালী ল'ৰাই ডাঙৰ দীঘল কৰিলে, পঢ়া শুনা কৰিলে আইতাই।
কোনো নিজৰ সন্তানে আজি আইতাক ক'ত এৰি থৈ গৈছে আইতাই নিজে নাজানে হয়নে আপোনাৰ নিজৰ সন্তান বুলি ভাবে ছাৰক ছাৰে বহুত কয় আপোনালোকক দেখিছে কিছু কথাত দুখ লাগে আজি আইতাই আমি অহাৰ বাবে সুখ পাইছে নে নাই আইতা কিমান ভাল লাগিছে আইতাৰ হয় হয় আইতাই কৈছে ভাল পাইছে আইতাই কথা ক'ব পৰা নাই তথাপিতো যিয়ে নহওক আইতা আপোনাক আকৌ লগ কৰিম বেলেগৰ মাজত এবাৰ এইজনে আইতাৰ লগত কথা পাতো কিছু আইতা আমি অৰ্গানিক কিমান ভাল পাইছে আপোনাক কিমান ভাল লাগিছে এবাৰ কওকচোন কিমান ভাল লাগিছে আমি অহাৰ বাবে ইয়াত আজি আশ্ৰমখনত অহাৰ বাবে আপোনাৰ কিমান শান্তি পাইছে কিমান ভাল লাগিছে ভাল লাগিছে I am living comfortably at this place. দেখিছে আইতাই কি ইংৰাজী কৈছে আপোনালোকে চাগৈ বুজি পাব আৰু আইতা ভাল লাগিছে মোৰ ইংৰাজী কোৱাৰ বাবে আইতা এটা কথা কওক আপুনি আশ্ৰমত কিমান আগৰ পৰা থাকিলে ইয়াত কেইবছৰমান থাকি কেনে লিখিম থাকি কেনে লাগিল ইয়াত থাকি কেনে লাগিছে খুব ভাল লাগিছে হয় নেকি? হয় আইতা কৈছে খুব ভাল লাগিছে আকৌ বেলেগৰ ওচৰত যাম আইতাসকলৰ চাৰিলে যাব আইতা নমস্কাৰ আপোনাক চাই খুব ভাল লাগিছে আপুনি ইমান ধুনীয়াকৈ আছে সাজপাত পিন্ধি খুব ভাল লাগিছে নাই মোৰ শৰীৰৰ পৰা একো হেৰি মানে পুৰণা হেৰি যিয়ে পুৰণা হ'ল আপুনি ভালকৈ পিন্ধি আছে চাৰিডালৰ ওচৰত আনিবি আইতাৰ কথা আমি বুজি নাপাব পাৰে মোৰ কেইদিন হয় নেকি চাৰিটো শুশ্ৰূষা কৰি আছে আপোনাৰ জ্বৰ হোৱা এতিয়াও পিছনে এনে কিবা কৰি কৰি মই অলপ আগতে 4-8টা পৰিলোঁ অঁ হয় হয় এতিয়া আপোনাৰ নামটো জানিব পাৰোঁ মোৰ নামটো পাৰিজাত পাঠক পাৰিজাত পাঠক আপোনাৰ নাম মোৰ নাম মহম্মদ আজিজুৰ ৰহমান মই ক্লাছ 10ত পঢ়োঁ কিছুমানে মই এটা ভিডিঅ' বনাই আছোঁ আশ্ৰমখনত আপোনাৰ খুব ভাল লাগে ন থাকি খুব ভাল লাগে সকলোৱে মিলি এটা পৰিয়াল হিচাপে আছে সকলো মিলি মিলি পৰিয়াল হিচাপে আছে খাই লৈ আৰু ছাৰে বহুত সহায় কৰে আপোনালোকক প্ৰতিটো কামত মই বাবা মই হাতৰ কাম কৰোঁ মই ঘৰৰ পৰা ইয়াত পঢ়িলোঁ মোৰ পৰা নাই হাতৰ কাম কৰোঁ হাতৰ কাম হ'ল মই এই শাস্ত্ৰ কৰোঁ অঁ ঠিকে আছে ঠিক আছে তেখেতে কৈছে তেখেতে বাহিৰত নাযায় তেখেতে ঘৰৰ ভিতৰত থাকে ঘৰৰ ভিতৰত হাতৰ কাম কৰে হাতেৰে বস্তু চিলাই আছে ৰ'বা মই এইবিলাক পাৰাই নাই কি ধুনীয়া কাপোৰ থৈ দিছোঁ ভাল ভাল কাপোৰ চিলাই তাই মোৰ আজি আশ্ৰমত পাৰা শান্তি হৈছে আশ্ৰমত পাৰি দিয়াৰ বাবে তেখেতে কাপোৰ হাতেৰে চিলাইছে কিমান ভাল লগা কথা নিজৰ সন্তান মই মৃত্যু হ'লেও সেই বস্তুটোৰ নাম ৰৈ যাব তেখেতে কৈছে মৃত্যু হ'লেও তেখেতৰ সেই বস্তুৰ নাম ৰৈ যাব নিজৰ সন্তান মাতৃ ঘৰ দুৱাৰ এৰি ক'ত আছে তেখেতে নিজে গম পোৱা নাই বোলে তেখেতে ভাল কথা কৈছে ঘৰৰ বাহিৰত নাযায় তেখেতে ঘৰতে কাম কৰে ঘৰত কাম হাত বোৱা কাম শেষ হ'লে তেখেতে শাস্ত্ৰ পঢ়ে ভাগৱত পঢ়ে কিমান ভাল লগা আইতা নমস্কাৰ আকৌ আহিম আপোনাৰ কাষত এবাৰ বেলেগ আইতাৰ কাষলৈ যাওঁ আশীৰ্বাদ কৰক যাতে আমি ভাল হওঁ আশীৰ্বাদ কৰক এইবাৰ চাৰিল আমি আকৌ বেলেগত যাম নমস্কাৰ এয়া আমাৰ ককাসকল আছে ককাসকলৰ কথা পাতিম ককা নমস্কাৰ চাৰিল ইভেনে দেখুৱা কিমান ভাল লাগিছে ইয়াত থাকি আপোনাৰ ভাল লাগিছে ছাৰে কিমান আপোনালোকক মেহনত কৰে কিমান ভাল কৰে ছাৰ ককাই কৈ আছে ককা নমস্কাৰ আমি এটা চেনেলৰ পৰা আহিছোঁ আপোনাৰ ইয়াত থাকি কিমান ভাল লাগে আমি নলবাৰীৰ পৰা বুলি ধৰি লওক আমি কৈঠালগুছি আপুনি ইয়াতে থাকি কিমান ভাল লাগিছে ছাৰৰ ইয়াতে ককাই থাকিবলৈ 3 বছৰ হ'ল খুব ভাল লাগি আছে নিজৰ পৰিয়াল হিচাপে ইয়াত আছে এবাৰ ককা নমস্কাৰ আপোনাৰ থাকি কিমান ভাল লাগিছে মই এটা বস্তু সকলোৰে মন কৰিছোঁ হাঁহিটো আছে যদি ইয়াত আছেও দুখ নাই কোনো মুজিবৰ ৰহমান ছাৰে কোনো বস্তুৰ অভাৱ দিয়া নাই মই প্ৰতিটো বস্তু দেখিছোঁ বিচনাৰ পৰা প্ৰতিটো আদি কৰি বস্তু একদম পূৰা পবিত্ৰ হৈ আছে পূৰা একদম এটা বস্তু ধূলি দেখা নাই মই প্ৰতিটো বস্তুত একদম চাফা হৈ আছে আহি ককাক লগ কৰিছোঁ ককাই হাঁহি মাৰিছে ভাল লাগিছে ককা আমি অহাৰ বাবে কিমান ভাল লাগিছে ভালে পাইছে যিয়ে নহওক আকৌ ককা নমস্কাৰ নমস্কাৰ আপোনাৰ ইয়াত থাকি কিমান ভাল লাগে ভাল লাগিছে এয়া কোন হয় ইয়াতে থাকে এখেতেও ককাটো নিলে আহোঁ আমি আৰু অলপ ভিডিঅ'টো শ্বৰ্ট কৰিম আমি ক'ৰবাত যাম আকৌ এৰিলোঁ আপোনালোকক নমস্কাৰ ইংলিছত বাইদেউ আইতা কৈছে ইংলিছত ক'বা ইংলিছ শুনিম আমি আইতাৰ পৰা আইতা ইংলিছে কম ইংলিছ লিভিং এট দিছ shelter home I am feeling myself very lucky
বাও কিয়া ইংৰাজী কৈছে আইতাই খুব ভাল লাগিছে মানে চাগৈ বুজি পাইছে এবাৰ চাহিলে কথা পাতিব চাহিল আইতাৰ লগত কথা পাতক ইংৰাজীত চাহিলে অলপ ব্যস্ত আছে যিয়ে নহওক আইতা আমি বিদায় ল'ব লাগিব আপোনাৰ পৰা আশীৰ্বাদ কৰিব যাতে আমাৰ ভাল হয় ঠিক আছে নমস্কাৰ আমি বিদায় লৈছোঁ আৰু বিদায় ল'মেই আমাৰ শ্বুটিং এটা আছে আৰু আকৌ বেলেগ এখন আশ্ৰমত যাম ছাৰ বিদায় দিব আপুনি আপোনাৰ তাত আহি বহুত ভাল লাগিছে বহুত আমাক ছাপোৰ্ট কৰিছে আপুনি থেংক ইউ ছাপোৰ্ট কৰাৰ বাবে ছাৰে কিছু কথা ক'ব কেমেৰাটো অকণমান আগত আনিবা ধন্যবাদ আজিজু ৰহমান আৰু তেওঁৰ সংগীত দুই সংগী তিনিওকে ধন্যবাদ জনাইছোঁ বহুত কষ্ট কৰি এই ভিডিঅ' বনাইছা আমাৰ ককা আইতাসকলক সংগ দিছা আৰু এই ভিডিঅ'টো আপোনালোকে চাব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ স্মাইলিং বছ চেনেলটো চাই থাকক আৰু চাবলৈ নাপাহৰিব আৰু কমেণ্টত জনাওক যদি ইয়াৰে কাৰোবাৰ মাতৃ কাৰোবাৰ দেউতাক কাৰোবাৰ মা যদি আছে এটা কমেণ্ট কৰিব কমেণ্ট কৰিলে আমি ছাৰৰ লগত কথা পাতি আপোনালোকৰ মাতৃসকলক লৈ যাব পাৰিব থেংক ইউ নমস্কাৰ জয় আই অসম